ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক এটা ধুনীয়া সাধু কওঁ শুনা। এলা পেচা সাধু নহয়, কিন্তু এটা কালিকা লগা মাছৰ কাহিনী। তোমালোকে বাৰু কালিকা লগা মানে কি জানানে? কালিকা লগা মানে হ'ল মানুহে বুজি নোপোৱা এক আচৰিত আৰু অদৃশ্য শক্তি থকা। এখন ভিতৰুৱা গাঁৱত এজন ল'ৰাই তাৰ মাকৰ সৈতে বাস কৰিছিল। মাকৰ বাহিৰে তাৰ আৰু কোনো নাছিল। সেয়েহে সি সদায় মাছ মাৰিবলগীয়া হৈছিল। আন দিনাৰ দৰে আজিও সি মাছ মাৰিবলৈ ওলাল। মই মাছ মাৰিবলৈ ওলাইছোঁ মা। যোৱা বোপা যোৱা, মই সোনকালে আহিবলৈ চেষ্টা কৰিম মা। যোৱা বোপা, ভালদৰে যাবা আৰু ভালদৰে আহিবা দেই। তুমি একো চিন্তা নকৰিবা মা। ল'ৰাজনে মাছ মাৰিবলৈ বুলি নদীৰ পাৰলৈ গ'ল আৰু অলপ পাছতে তাৰ হাতত থকা জালখন পানীত মেলি দিলে। কিন্তু আজি কাহানিও নেদেখা নুশুনা এটা আচৰিত ঘটনা ঘটিল। আজি যেতিয়া ল'ৰাজনে জালখন নদীৰ পৰা পাৰলৈ টানি আনিলে, তেতিয়া তাত এটা মাছ লাগি আহিল আৰু মাছটোৱে কথা ক'বলৈ ধৰিলে। মোক এৰি দিয়া, মোক এৰি দিয়া। যদি তুমি মোক এৰি দিয়া, মই তোমাৰ বহুত উপকাৰ কৰিম। ঠিক আছে বাৰু, মই বাৰু তোমাক এৰি দিম। কিন্তু তুমিনো মোক কেনেকৈ সহায় কৰিবা আৰু তুমি কথা কেনেকৈ ক'ব পাৰিছা? যদিও মই মাছ হয়, ভগৱানে মোক আচৰিত শক্তি প্ৰদান কৰি থৈছে। সেয়েহে মই কথা ক'ব পাৰিছোঁ। যদিহে তুমি মোক এৰি দিয়া, তেতিয়াহ'লে মই মোৰ এপাহ ফুল তোমাক দি দিম আৰু তেতিয়া তুমি যি ইচ্ছা তাকে কৰিব পাৰিবা। তেতিয়া ল'ৰাজনে মাছটোৰ এপাহ ফুল এৰুৱাই ল'লে আৰু পানীত এৰি দিলে। ল'ৰাজনে এতিয়া ভাবিলে, মাছটোৱে তাক সঁচা কথা ক'লেনে? সি মনতে ভাবিলে, প্ৰমাণ কৰি চালেনো কেনে হয়। মাছটোৱে বাৰু মোক সঁচা কথা ক'লেনে? এটা প্ৰমাণকে কৰি চাওঁচোন। ল'ৰাটোৱে মাছৰ ফুলপাহ আগত লৈ ভাবিবলৈ ধৰিলে। মোৰ আগত যেন ধুনীয়া ধুনীয়া খোৱা বস্তু আহি উপস্থিত হয়। মোৰ আগত কিছুমান ভাল ভাল খোৱা বস্তু আহি যাব লাগে, যাতে মই সেইবোৰ এতিয়াই খাব পাৰোঁ। ঠিক সেই সময়তে আকাশৰ পৰা এটা মাত ভাহি আহিল। খোৱা বস্তু আহি যাব, চিন্তা কৰিব নালাগে। কিন্তু তুমি মোক পুৰণৰ 2 ঘৰ নেওতাখন গাই শুনাব লাগিব। ল'ৰাজন যিহেতু বহুত দুখীয়া আছিল, সি স্কুললৈ যাবলৈ বৰ বেছি সুবিধা পোৱা নাছিল। কিন্তু হ'লেও সি ঘৰত কিতাপ পঢ়িছিল। সেয়েহে সি অতি সোনকালেই পুৰণৰ 2 ঘৰ নেওতাখন গাই শুনালে। ৰ'বা, মই এতিয়াই গাইছোঁ। 2 গুণ 2, 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14, 2 8 গুণ 16, 2 9 গুণ 18, 2 10 গুণ 20। ল'ৰাজনে পুৰণৰ 2 ঘৰ নেওতাখন গোৱাৰ লগে লগে অদৃশ্য কণ্ঠস্বৰটো নোহোৱা হৈ গ'ল আৰু অলপ পাছতে ক'ৰবাৰ পৰা ধুনীয়া ধুনীয়া খোৱা বস্তু উৰি আহিল। ৱাও, ইমানবোৰ খোৱা বস্তু! মোৰ কিন্তু বৰ ভোক লাগিছে দেই, এতিয়াই খাই লওঁ। খোৱা শেষত ল'ৰাজনে ভাবিলে, এতিয়া মোৰ ওচৰত আচৰিত যাদু শক্তি আছে। মই আজি কেইটামান ডাঙৰ ডাঙৰ মাছ ঘৰলৈ লৈ যাওঁ। সেইকেইটা বেছি মই ভালেকেইটা টকা পাম। এই বুলি মনতে ভাবি সি জেপৰ পৰা যাদু লগা মাছৰ ফুলপাহ উলিয়াই ল'লে। মোৰ জালত কেইবাটাও ডাঙৰ ডাঙৰ মাছ আহিব লাগে। এই বুলি কৈ সি জালখন পানীত মেলি দিলে। কিন্তু অলপ পাছতে সেই অদৃশ্য কণ্ঠস্বৰটো আকাশত ভাহি আহিল। তোমাৰ জালত নিশ্চয় ডাঙৰ ডাঙৰ মাছ আহিব। কিন্তু তুমি তাৰ আগতে পুৰণৰ 5 ঘৰ নেওতাখন গাই শুনাব লাগিব। কিন্তু মোৰ যে পুৰণৰ 5 ঘৰ নেওতাখন ভালদৰে মনত নাই। কি? তুমি পুৰণৰ 5 ঘৰ নেওতাখন নাজানা? কি নামো ল'ৰা তোমাৰ? তুমি স্কুল নোযোৱা নেকি? কোন শ্ৰেণীত পঢ়া তুমি? মোৰ নাম ৰতন। মই 3য় শ্ৰেণীলৈকে পঢ়িলোঁ। তাৰ পাছত দেউতা ঢুকোৱাৰ বাবে স্কুল যাব নোৱাৰিলোঁ। এতিয়া বাদেই দিলোঁ আৰু। কিন্তু যদিহে তুমি স্কুল নোযোৱা, ভৱিষ্যতে তোমাৰ বহুত কষ্ট হ'ব। আৰু এটা কথা, যদিহে তুমি ভালদৰে পঢ়া শুনা নকৰা, এই যাদুৱেও তোমাৰ
একো কামত নিদিব। ৰতনে ভাবিবলৈ ধৰিলে যে অদৃশ্য মাতটোৱে সঁচা কথাকে কৈছে। যদিহে সি স্কুল নাযায় তাৰ ভৱিষ্যতে বহুত কষ্ট হ'ব। সেয়ে সি থিৰাং কৰিলে যে সি আকৌ স্কুল যাব আৰু ভালদৰে পঢ়া শুনা কৰিব। মই কথা দিছোঁ, মই আকৌ স্কুল যাম আৰু ভালদৰে পঢ়া শুনা কৰিম আৰু স্কুলৰ পৰা আহি আবেলি সময়ত মাছো ধৰিম। মই তোমাৰ উৎসাহ দেখি বৰ ভাল পাইছোঁ। ঠিক আছে বাৰু, এতিয়া মই পুৰণৰ 5 ঘৰ নেওতাখন এবাৰ গাই শুনাইছোঁ। তাৰ পাছত তুমি নিজে গাবা আৰু মাছকেইটা ঘৰলৈ লৈ যাবা। 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 5 10 গুণ 50। 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 5 10 গুণ 50। ৰতনে 5 ঘৰ নেওতাখন মতাৰ লগে লগে অদৃশ্য কণ্ঠস্বৰটো নোহোৱা হৈ পৰিল আৰু তাৰ পাছত যেতিয়া সি জালখন টানিলে তাৰ জালত কেইবাটাও ডাঙৰ ডাঙৰ মাছ লাগি আহিল। বৰ ধুনীয়া মাছ দেই, এইকেইটা বেছি মই বহুত টকা পাম। মাছকেইটা পাই ৰতনৰ মনত বহুত ফূৰ্তি লাগিল। সি থিৰাং কৰিলে যে আজিৰ পৰা সি সদায় স্কুল যাব আৰু ভালদৰে পঢ়া শুনা কৰিব। এতিয়াৰ পৰা ৰতনৰ সকলোবোৰ দুখৰ অন্ত পৰিল। যেতিয়া তাৰ কিবা বস্তু দৰকাৰ হয় পকেটৰ পৰা যাদু লগা ফুলপা উলিয়াই কথাষাৰ কোৱাৰ লগে লগে সেই সকলোবোৰ বস্তু আহি তাৰ চকুৰ আগত ধৰা দিয়েহি। কিন্তু এতিয়াৰ পৰা ৰতনে সদায় স্কুল যাব লগা হ'ল আৰু ভালদৰে পঢ়িবলগীয়াও হ'ল, কিয়নো যদিহে সি ভালদৰে প্ৰশ্ন উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে সি যাদুৰ একো সহায় ল'বও নোৱাৰে।